Hi guys, welcome back to my YouTube channel Janaki Vlogs. So guys, আজি আপোনালোকৰ মাজলৈ আকৌ আহিলো. তো guys, যোৱা 2 দিন ধৰি ভিডিও দিয়া নহল। তো তাৰ বাবে মই দুখিত। তো guys, আপোনালোকে জানে মোৰ চুলিকেইটা ডাঙৰ হৈছিল। তো চুলিকেইটা কাটিলো যোৱাকালি। তো কেনেকৈ লাগিছে guys কমেন্ট কৰিব। আৰু guys, আমাৰ ডিম্পু দাই এটা ক্লিপ পঠাই দিছে। তো ডিম্পু দাৰ ক্লিপত তো চাই ফেলে মই মানে অলপ ইমোশনাল হৈ গলো। তো guys, ক্লিপটো হল মানে ডিম্পু দাই কৈছে যে এডাল গছ নোহোৱা হলে আমাৰ মানৱ জাতিটো ধ্বংসৰ পথে যাব বুলি কৈছে। তো গাইস বলক দেৰি নকৰি বহুত গুৰুত্বপূৰ্ণ কথা। তো গাইস মই চাইছো। তো গাইস আপোনালোকৰ বাবে এতিয়া আপলোড কৰিব লাগিব, সেই কাৰণে মই ভাবিলো আপোনালোকক দেখাও, বহুত গুৰুত্বপূৰ্ণ কথা। তো গাইস বলক দেৰি নকৰি ক্লিপটো চাও। গছ আমাৰ অবাকবাৰ আছে আমাৰ চাৰিওফালে। এই গছডাল যদি নোহোৱা হৈ থাকে কিবা কাৰণত, আমাৰ মানৱ জাতি ধ্বংস হৈ যাব, আমি মৰি যাম, পৃথিৱী ধ্বংস হৈ যাব। কি গছ এতিয়া এইডাল? বহুতে ভাবিব পাৰে ধান নেকি বাৰু? ধান যদি নোহোৱা হৈ যায় আমাৰ প্ৰব্লেম হ'ব, আমি ভাত খাব নাপাম, যিহেতু সৰুৰ পৰা ভাত খোৱা মানুহ না। কিন্তু এটা অভ্যাস পিছলৈকে গঢ় ল'ব, আমি ভাত নোখোৱাকে বাচি থাকিব পৰা, আমি বেলেগ কিবা খাম, আমি ৰুটি খাম, আমি ফল মূল খাম। কিন্তু হে গাইস, আপোনালোকৰ ভিডিঅ'ৰ মাজলৈ আকৌ এবাৰ ডিষ্টাৰ্ব দিলোঁ। তো গাইজ আপোনালোকে জানে মোৰ চেনেলত এতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। তো গাইজ বলক দেৰি নকৰি মানে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, এতিয়াই ব্লগ লৈ আহিম। তো তাৰে বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব। আৰু গাইজ শেষত ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি কমেণ্টত মতামত দি থৈ যাব। তো গাইজ বলক আকৌ ভিডিঅ'লৈ আগবাঢ়ো। যদি এডাল গছ, যিডালৰ নাম ৰাবাৰ গছ, ৰবৰৰ গছ যদি নোহোৱা হৈ থাকে, পৃথিৱীৰ মানৱ জাতি ধ্বংস হৈ যাব। মানুহে যিমান বস্তু আৱিষ্কাৰ কৰিছে একো নচলা হ'ব, চব শেষ হৈ যাব। আৰু এইটো হোৱা অতি সহজ, এই পৃথিৱীৰ পৰা ৰবৰ নোহোৱা হৈ যোৱা। আৰু যাতে নোহোৱা হৈ যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা লৈছে আজি জানি পাগল হৈ যাব। আপোনালোকে জানি আজি আচৰিত খাব যে ৰাবাৰ গছ ইমান ইম্পৰ্টেণ্ট, ৰাবাৰ নোহোৱা হ'লে আমাৰ এই লেভেলত বলক অলপ কিবা জানিবলৈ শিকিবলৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, ৰাবাৰ প্ৰতিটো ইণ্ডাষ্ট্ৰিতে যিটো বস্তু নোহোৱাকৈ ইণ্ডাষ্ট্ৰিটো নচলে। আজি এটা সৰু ৰাবাৰ বেণ্ডৰ পৰা কৈ ডাঙৰ ডাঙৰ টায়াৰ ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা সকলোবিলাক মেচিন, প্ৰায় সকলোতে ৰাবাৰ ব্যৱহাৰ কৰা হয়। আজি ৰাবাৰ নোহোৱাকৈ না এয়াৰপ্লেন ওপৰৰ পৰা তলত পৰিব পাৰে, আজি ৰাবাৰ নোহোৱাকৈ না এখন গাড়ী চলিব পাৰে, আজি ৰাবাৰ নোহোৱাকৈ কোনো ইণ্ডাষ্ট্ৰি চলিব নোৱাৰে। আৰু এই ৰাবাৰ এডাল গছৰ পৰা হয়, আপোনালোকে জানে। চাওক, জেনেৰেলি দুটা টাইপত ৰাবাৰ বনোৱা হয়। এটা হৈছে নেচাৰেল ৰাবাৰ, যিটো ৰাবাৰ এডাল গছৰ পৰা যিটো আঠা আছে আঠাটো লোৱা হয়, আৰু সেই আঠাটো পিছত প্ৰচেছ কৰি পিনে ৰাবাৰ বনোৱা হয়, জানে। আৰু তাৰ উপৰিও এটা চিনথেটিক ৰাবাৰ পায়, যিটো হৈছে পেট্ৰলিয়ামৰ এটা বায়' প্ৰডাক্ট হয়। কিন্তু এই চিনথেটিক ৰাবাৰটো সকলোতে ব্যৱহাৰ কৰিব নোৱাৰে। মানে যিবিলাক হেভি কাম, চিনথেটিক ৰাবাৰেৰে আপুনি এয়াৰপ্লেনৰ চকা বনাব নোৱাৰে। যদি বনাই, প্লেনখন পৰাৰ লগে লগে চকা হিললে যাব, প্লেন হিললে যাব, ক্ৰেছ। চিনথেটিক ৰাবাৰেৰে আপুনি গাড়ীৰ কাঁচ যদি কাৰৰ চকা যদি বনাই ন, কিছু কিলোমিটাৰ যোৱাৰ পিছতে চকা শেষ হৈ যাব। হ'লেও গাড়ীৰ চকাত অলপমান ইউজ কৰে কেতিয়াবা, দুটা মিক্স কৰি। কিন্তু যিবিলাক হেভি, ডিম্পু দাই কথা কোৱা ভিডিঅ' ক্লিপটো চালে। তো গাইজ এইবাৰ আকৌ এটা ডিম্পু দা আৰু বিকাশ দা একেলগ খোৱা। তো আপোনালোকে জানে বিকাশ দা কেইদিনমান আগত এটা বাইক ল'লে, GS A 1250। তো গাইজ আপোনালোকে সকলোৱে চাইছে চাগে। তো গাইজ ডিম্পু দাই বিকাশ দাৰ লগত মিট কৰিলে আৰু সেইখন বাইক চলালে। তো গাইজ আহক ক্লিপটো চাওঁ আহক। চলাই কিনে চলাবা থেংক ইউ ভাই। আৰু এই বাইকখনৰ কোনো চাবি নাই, চাবি আছে বিকাশৰ পকেটত। অন হৈ গৈছে, ৰবা কথা আছে, এইটো অন হৈ গ'লতো। অন হোৱাৰ পিছত ক্লাছত আমি এইটো নাই একো নাই, বচোন একো নাই বহি পাইছিলা না আগতে, বহি পাইছিলা না পিছত বহাই নাই। ফাৰ্ষ্ট মই এইখনৰ ফাৰ্ষ্ট বহিলোঁ। এতিয়া ব'লা লাহে দেই ভাই। টাৰ্মিঙৰ চাবা পেনিয়াৰ চিনিয়াৰ আছে না, কি কবি মানে বহিকে চলাব পাৰিম ন। ডিম্পু ভাই যেনেকৈ চলাব পাৰিলোঁ ভাবা নাছিলোঁ, বহুত ভাল চলাইছে। আৰু
নাম্বা লাগা হৈছে ব'লা ভাই ব'লা ব'লা বঢ়িয়া চলাইছা দেই ভাই একদম ইজি হয় এখন মানে ওয়েট ডিস্ট্রিবিউশনটো বহুত ভাল বঢ়িয়া চলাইছা দেই থ্যাংক ইউ ভাই স্টার্ট বন্ধ হয়ে গেছে ক্লাস আর ভাই নাম নিবি আও কে নামা নামছা কে বা ভাই নপ্রায় আলটিমেট হয় ভাই এটা কবাত রাইট কৰিম দে ভাই কদিনৰ পাছত তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তো গাইজ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলত যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব